আজি আমি যিকোনো সনৰ যিকোনো তাৰিখে কি বাৰ আছিল সেইটো উলিওৱাৰ কাৰণে এটা মেজিক ট্ৰিক শিকিম। যিকোনো বাৰ যিকোনো সনৰ যিকোনো বছৰৰ যিকোনো মাহৰ যিকোনো তাৰিখে কি বাৰ আছিল সেইটো উলিওৱাৰ এটা মেজিক ট্ৰিক। তাৰ কাৰণে আমি কি কৰিব লাগিব, সপ্তাহৰ 7 দিন ইয়াতে দিয়া আছে, এনেকৈ লিখি ল'লোঁ মই। Saturday, Sunday, Monday, Tuesday, Wednesday, Thursday, Friday. Saturday 0, Sunday 1, Monday 2, Tuesday 3, Wednesday 4, Thursday 5, Friday 6. এনেকৈ 7টা বাৰৰ এগেইনষ্টত আমি 7টা কোড ল'লোঁ। একেদৰে বছৰৰ 12 মাহ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এই 12টা মাহৰ কাৰণে আমি 12টা কোড ল'ব লাগিব। এইটো অলপ মনত ৰাখিব লাগিব বা এটা সহজ কৌশল এটা দি দিছোঁ, সহজে মনত থাকে। আমি তিনিটাকৈ মাহ একেলগে ল'ম। এই 4টা গোট কৰি ল'লোঁ। এতিয়া আমি 4টা সংখ্যাৰ বৰ্গ কৰিম। যেনেকৈ 12ৰ বৰ্গ কৰিলে কিমান হয়? 144, 144। গতিকে 1 জানুৱাৰীৰ কাৰণে হ'ব 1, ফেব্ৰুৱাৰীৰ কাৰণে 4, মাৰ্চৰ কাৰণে 4, 144। তাৰপিছত হ'ব 5 স্কুৱেৰ, যিহেতু 3টা মাহ 3টা গোট ল'লোঁ, তো 5 স্কুৱেৰ 25, এটা কম থাকে। গতিকে প্ৰথমতে আমি কি কৰিম, 0 দি ল'ম, 2, 5। তাৰপিছত আকৌ 3টা মাহৰ গোট ল'ম, জুলাই, আগষ্ট, ছেপ্টেম্বৰ। আগতটো আছিল 5 স্কুৱেৰ, এইবাৰ ল'ম আমি 6 স্কুৱেৰ। 6 স্কুৱেৰ কৰিলে কিমান হ'ব? 6ৰ বৰ্গ 36, 36। এটা কম হয়, গতিকে আমি ইয়াতে এইটো 0 দি ল'লোঁ, 36। আৰু শেষৰ 3টা মাহ কি কৰিম, আৰম্ভণিত যিটো আছিল 144, তাৰ লগত আমি 2 প্লাছ কৰি দিম, অৰ্থাৎ 146। 3টা গোট। গতিকে মাহবিলাকৰ তিনিটা কৰি মাহ আমি এটা গোট কৰি ল'ম। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 3টাৰ কাৰণে 12 স্কুৱেৰ 144। এপ্ৰিল, মে, জুন, এই 3টা মাহৰ কাৰণে 25, অৰ্থাৎ 5ৰ স্কুৱেৰ। 5 স্কুৱেৰ 2টা ডিজিট হয়, গতিকে প্ৰথমটো আমি 0 দি ল'লোঁ। একেদৰে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এই 3টা মাহৰ এগেইনষ্টে 6 স্কুৱেৰ 36, এটা ডিজিট কম হয়, গতিকে আমি 0 ল'লোঁ। তাৰ লাষ্টৰ 3টা মাহ কি হ'ব? প্ৰথমৰ যিটো আছিল 144, তাৰ লগত আমি 2 প্লাছ কৰি দিম, অৰ্থাৎ 12 স্কুৱেৰ 5 স্কুৱেৰ 6 স্কুৱেৰ 12 স্কুৱেৰ প্লাছ 2। এইখিনিয়ে মনত ৰাখিব লাগে, ট্ৰিকটো মনত ৰাখিব। এতিয়া আমি এটা চন ল'লোঁ, 2017 চনৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে কি বাৰ আছিল? 2017, 09 and 2। 2017 চনৰ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে কি বাৰ আছিল? তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম, চনটো ল'ম, কিমান? 2017। ইয়াৰ পৰা কি কৰিব লাগিব, 1900 বাদ দিব লাগিব। গতিকে 2017 পৰা 1900 বাদ দিলে কিমান থাকে? 117। এতিয়া আমি এই সময়খিনিক আমি 4ৰে ভাগ কৰিম, অৰ্থাৎ ইয়াতে কিমানটা লিপ ইয়াৰ আছে আমি চাম। গতিকে 4ৰে ভাগ কৰিলে কিমান হ'ব? 117। লিপ ইয়াৰৰ সংখ্যাটো ওলাই ল'ম, 4ৰে 11ত যাব 2 বাৰ, 8। বিয়োগ কৰিলে কিমান থাকিব? 3 আৰু 7 আহিল, 37। 4ৰে কিমান বাৰ যাব? 9 বাৰ, 39, 36। একত নাযায়, গতিকে লিপ ইয়াৰ কিমানটা হ'ল? 29টা আছে 117 বছৰত। গতিকে লিপ ইয়াৰটো আমি প্লাছ কৰি ল'লোঁ, 29। তাৰ লগত প্লাছ কৰিম আমি মাহ, ছেপ্টেম্বৰ মাহৰ এইটো কোড নম্বৰ আমি ল'ম। ছেপ্টেম্বৰত কিমান আছিল? 6। ছেপ্টেম্বৰ মাহৰ কাৰণে 6 প্লাছ কেই তাৰিখ? 2 তাৰিখ প্লাছ কৰিলোঁ। এতিয়া গোটেইখিনি প্লাছ কৰিম, কিমান হয়? 2, 4, 6, 6, 8, 8 আৰু 9 হ'ল 17, 17 আৰু 7, 24, 24, 4, ইয়াতে থাকিল 2, 2, 2, 4, 4, 1, 5 আৰু 1, 154। এতিয়া কি কৰিম আমি? 154ক 7ৰে হৰণ কৰিম, 7 দিনত যিহেতু এসপ্তাহ। 7, 7ৰে 15 হৰণ যায় 2 বাৰ, 2 গুণ 14,
থাকিলে 1 4 নামিল 14 14 যে 12 দুইবার 8 2 14 ভাষা কিমান 0 যদি 0 হয় তাহলে 0 কারণে আমার কি আছিল এতে 0 কারণে স্যাটারডে গতিকে এটুকু আমি 7 এর হরণ করলে ভাষা কিমান হবে 0 হয় গতিকে 0 কারণে কি হবে স্যাটারডে অর্থাৎ 2017 সনৰ সেপ্টেম্বৰ মাহ 2 তাৰিখে কি বাৰ আছিল স্যাটারডে অর্থাৎ শনিবার আছিল এটুৱে ট্ৰিক আৰু এটা চাম আমি আৰু এটা অংক কৰিম অৰ্থাৎ 1979 সনৰ মাৰ্চ মাহৰ 12 তাৰিখে কি বাৰ আছিল ঠিক আগৰ দৰে এটা আমি কি গলো সপ্তাহৰ 7 বাৰ লিখি ললো স্যাটারডে সানডে মনডে টুইসডে ওয়েডনেসডে থার্সডে ফ্রাইডে কোড বিলাক 0 1 2 3 4 5 6 একদৰে 12 মাহৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মান 12 স্কয়ার হলে 144 এপ্রিল মে জুন 5 স্কয়ার 25 এটা 0 লব লাগিব এটো তিনটা ডিজিট লাগে জুলাই আগস্ট সেপ্টেম্বৰ কিমান 6 স্কয়ার 36 এটু কম থাকে গতিকে আমি 0 ললো আর লাস্টৰ তিনটাত কি হ'ব 144 অর্থাৎ 12 স্কয়ার লগত 2 যোগ 146 এটা আমি আরম্ভ করো এটা সনটো কিমান আছিল 1979 তারপর 1900 বাদ দিব লাগিব 1979 এর পৰা মাইনাস 1900 কিমান থাকে 79 গতিকে আমার এটা সংখ্যা হবো 79 প্লাস 79 ত লিপ ইয়ার কেটা আছে 4 ৰ হৰণ কৰিম 4 ৰে হাতত যাব একবাৰ 4 1 গুণ 4 3 বিয়োগ 9 4 9 গুণ 36 3 বাকি থাকা না যায় গতিকে লিপ ইয়ার কেটা আছে 19টা আছে গতিকে 79 প্লাস 19 প্লাস কিমা মার্চ মার্চৰ কাৰণে কোড কিমান আছিল 4 অর্থাৎ প্লাস 4 প্লাস কেই তারিখ 12 তারিখ এটা আমি গোটেইখিনি প্লাস কৰিলাম প্লাস কৰিলে কিমান হ'ব 2 4 6 6 9 15 15 আৰু 24 24 4 হাতে থাকিল 2 1 1 2 2 আৰু হাতে 9 9 2 11 114 এতিয়া আমি 114 কি কৰিম হাতেৰ হৰণ কৰিম যেটো 7 দিনত এক সপ্তাহ 114 হৰণ 7 হাতেৰে 11 যাব একবাৰ 7 গুণ 7 11 পৰা 7 বাদ দিলে 4 নামি হল 4 44 44 হাতেৰে কি যায় 6 বাৰ 6 7 গুণ 42 বিয়োগ কৰিলে কি থাকে 2 থাকে গতিকে 2 কাৰণে কোড কি আছিল মাহৰ মনডে অর্থাৎ সোমবার গতিকে হাতেৰে 2 থাকে ভাগশেষ গতিকে 2 এর কাৰণে হ'ব মনডে অর্থাৎ সোমবার এইটোৱে ট্ৰিক যিকোনো বছৰৰ যিকোনো তাৰিখে কি বাৰ সেইটো আমি সহজে উলিয়াব পাৰোঁ এইটো খুব ইন্টারেস্টিং আমোদজনক